খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে। ভিডিঅ' মানে স্পেচিয়েলি এটা কামৰ কাৰণে গৈ আছোঁ, এইটো কামৰ কাৰণে মই বনাই আছোঁ ভিডিঅ'টো, দেখাম আপোনালোক সকলোকে। গাড়ীটো ষ্টাৰ্ট কৰি লওঁ, গাড়ীটো ষ্টাৰ্ট কৰি আমাৰ ৰাস্তাটো চাওক কিমান ধুনীয়া, চেগুন গছেৰে ভৰপূৰ। দেখিছে নিশ্চয় আপোনালোকে। ৰাস্তাতে আহি আছোঁ এতিয়া, ফাইনেলি ছাগলীয়াহঁত পাই গ'লোঁ আহি। এইটো আমাৰ NH-15। গাইজ এই ভিডিঅ'টো এইটো কাৰণে বনাই আছোঁ কি ক'ত গৈ আছোঁ, কেলৈ গৈ আছোঁ, চ' আপোনালোকক মই দেখাই আছোঁ। ত' মই টাউন গৈ আছোঁ এতিয়া, টাউনৰ পৰা মই ক'ত যাম ত' আপোনালোকে চাই থাকক, নিশ্চয় চাই থাকিলে গম পাব। ত' অলপ সময় আছে আৰু অলপ সময় পাছতে আপোনালোকক মই দেখাম সম্পূৰ্ণ মই কি স্পেচিয়েলি কিহৰ কাৰণে ক'লৈ গৈ আছোঁ। ইটো তিনিআলি আহি পালোঁ। চ' গাইজ ইয়াত পুলিচ থাকে, চ' মই ভাবিলোঁ হেলমেটটো লগাই লওঁ। আগতে মোক দুদিন ধৰিয়ে থাকে বাৰু পুলিচে, লাইচেঞ্চ আছে যদিও মানে আপোনাৰ হেলমেট নাথাকিলে ধৰে, আৰু বিশেষকৈ আজি জোতা একো পিন্ধা নাই। চ' মিছন চাৰিআলি পালোঁহি। মিছন চাৰিআলি দেখিছে আপোনালোকে ইমান ট্ৰেফিক জাম হয়, ত' অলপ প্ৰব্লেমো হয় ইয়াত এটা। ত' উপায় নাই, ৰখিব লাগিবই এতিয়া। বলক, এতিয়ালৈকে ট্ৰেফিক জাম হৈ আছে, এতিয়ালৈকে যাবলৈ পৰাই নাই, ইমান টাইম যদিও তথাপিতো গাইজ নগাঁও ৰোডত আহিবলৈ অলপ প্ৰব্লেম হয়। দেখিছে আপোনালোকে অভাৰফ্লাই বনাই আছে, আৰু ইয়াত চাৰিওফালে আৰ্মি কেম্প যিহেতু, আৰু গাড়ীবিলাকৰ পৰাও অলপ দিগদাৰেই হয়। ত' অভাৰফ্লাই হ'লেহে অলপ ভাল হ'ব আৰু এইটো ৰোডত আহি পিনি। এইটো নগাঁও ৰোড হয়, ত' এইটো মই সম্পূৰ্ণ পাৰ হৈ যাম। ত' তাৰপিছত দেখাই আছোঁ, বলক আপোনালোক চাই থাকক মোৰ ভিডিঅ'টো। পেট্ৰল ভৰাই লওঁ, পেট্ৰল পাম্পত আহি পালোঁহি। পেট্ৰল ভৰাই পিনি এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক। এতিয়া মই আহি পালোঁ। আপোনালোকে চাওক, একদম নেশ্যনেল হাইৱে কাষতে আছে। নামটো দেখাই দিছোঁ আপোনালোকক, চাই লওক। নামটো দেখিছেনে, যে ডেষ্টিনেশ্যন। বহুত ধুনীয়া প্লেচ হয়, প্ৰপাৰ্টি ডাঙৰে হয়। চ' গাইজ মই ইয়াত আহিছোঁ কিয়, ইয়াত মই এখন ৰিজৰ্ট হয়। ত' এই ৰিজৰ্টখনৰ কিটচেনটো মই নিজে অ'পেন কৰিম। চ' বলক আপোনালোকক বাকী সকলোবোৰ দেখাই লওঁ। এইফালে আমাৰ কিটচেন বনাই আছে, এতিয়ালৈকে হোৱাগৈ নাই সম্পূৰ্ণ। ত' সুধিলোঁ তেওঁলোকক, 1 মাহ টাইম লাগিব বুলি ক'লে। বলক আমি ওপৰলৈ যাওঁ। হয়, ইয়াত সকলোবোৰ থাকিব, অফিচ, HR বহিব। এখন ৰেষ্টুৰেণ্ট হ'ব, কমচে কম এখন আপোনাৰ 25-30 কেপাচিটি হ'ব। আপোনাৰ চিৰি উঠিব লগা হৈছে চব। ইমান ধুনীয়া থাকে। এইখন 2nd ফ্ল'ৰ হয়, 2nd ফ্ল'ৰৰ ৰেষ্টুৰেণ্ট হ'ব। ইয়াত আপোনাৰ গোটেই ভিউটো পাব আপুনি। ভিউজটো আপুনি চিধা নগাঁও, এইফালে আমাৰ তেজপুৰ মেইন টাউন মিছন চাৰিআলি পাবগৈ। বহিলে আপুনি সকলোবোৰ দেখা পাব, তাৰ ভিউজটো পাব। এইটো মানে ফেমিলিৰ কাৰণে হ'ব আৰু সকলোৰ লগত একেলগে বহি খাবলৈ ভাল নাপায়। চ' এনেকৈ এটা এক্সট্ৰা ৰুম আছে, ইয়াত বহি পিনি খাব পাৰিব ফেমিলি আহিলে। ইয়াতে আছে এখন ধুনীয়া ডাঙৰ গাৰ্ডেন আছে, আৰু সেয়া দেখিছেনে ওপৰত, এইটো ৰুম হয়। এতিয়া ৰুম 50+ ৰুম আছে। চুইমিং পুল এই ওপৰতে থাকিব, বনাই আছে, হোৱাগৈ নাই কমপ্লিট। এই গাৰ্ডেনখন চাওক আপোনালোকে, ইমান ডাঙৰ, বাপৰে দেখিছে। বৰ্তমান কাম চলি আছে। বেয়া দেখিছে, নীলা বেৰ দি থৈ দিছে, তাত লেচু গছ আছে। চ' লেচু কোনোবাই খাই বুলি ঢাকি থৈ দিছে। কিবা কিবি আছে মাজে মাজে, বুদ্ধদেৱৰ মূৰ্তি এটা আছে, ভৰি দুখনো আছে। এটা হলো আছে। এইটো হল আপোনাৰ ধৰি লওক মুছলিমসকলে নিকাহ হ'বলৈ, নহ'লে আপুনি বাৰ্থডে পাৰ্টি কৰিবও পাৰিব ইয়াত। ত' কমপ্লিট হোৱা নাই, এতিয়া বনাই আছে। চাওক গাইজ, মই তলৰ পৰা দেখাইছোঁ আপোনালোকক। এইটো হল হয়। চ' গাইজ আপোনালোকক দেখাইছোঁ মই ৰুমটো। ইয়াত এটা টিভি থাকিব, এইটো ছিংগল ৰুম হয়। ইয়াত এটা টিভি থাকিব। তাৰপিছত এইফালে
ৱাছৰুম হয় এইটো শ্বাৱাৰ আছে বাপৰে ইয়াতে এখন গ্লাছ থাকিব এখন ডাঙৰ গ্লাছ থাকিব তো ছিংগল বেডৰুম হয় এইটো দেখিছেনে আপোনালোকে এইটো ফ্ৰণ্ট অফিচ হয় ইয়াত ফ্ৰণ্ট অফিচ বহিব চ' আৰু ইয়াৰ এণ্ট্ৰেঞ্চ হ'ব এইটো মেইন এণ্ট্ৰেঞ্চ হ'ব এইটো মেইন ৰাস্তাৰ কাষেদি তো আমাৰ মেইন গেটখনো বেলেগ হ'ব আৰু ৰুমৰ কাৰণে মেইন এণ্ট্ৰেঞ্চো বেলেগ হ'ব চ' বলক কমপ্লিট হোৱা নাই এতিয়ালৈকে বনাই আছে ওপৰত লাইটিং হ'ব ধুনীয়া কমপ্লিট হোৱা নাই এইটো তো এইটো বাথৰুম হ'ব শ্বাৱাৰ থাকিব অলপ আমি বাৰখন চাই লওঁ আৰু আছে মেৰেজ হল আছে হয় বাৰ বনাই আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই মানে কাম আৰু বহুত আছে কমচে কমটো আৰু 2-3 মাহ লাগি যাব আমি অপেনিং কৰালৈকে বাৰ হয় চাওক গাইজ এইটো হ'ল মেৰেজ হল হয় মেৰেজ হল আপোনালোকৰ বিয়া চিয়া পাতিলে ইয়াত আহিব পাৰিব নিশ্চয় মোক হ'লেও কণ্টেক্ট কৰিব পাৰিব এইফালে লগ কৰি থৈ দিয়া আছে ন চ' দেখাব নোৱাৰোঁ সেইফালে লগ কৰি থৈ দিছে ইয়াৰ পৰাহে ধুনীয়া লাগিছে আপোনালোকে চাওক কিমান ডাঙৰ প্ৰপাৰ্টি ৰিজৰ্ট আমাৰ তেজপুৰত হয় এইটো মানে বিয়া চিয়া হ'লে আৰু আপোনালোকে ইয়াত বনোৱা কৰা হ'ব তো এইটো ডাঙৰ কিটচেন হয় এতিয়া বেলেগ কিবা কিবি বস্তু কৰি দিয়া হৈছে কমপ্লিট হোৱা নাই কাৰণে তো এইটো বহুত ডাঙৰে হয় ফুল গছবোৰ ইমান ধুনীয়া ধুনীয়া আপুনি পানী দি আছে ক'ত ঘৰ আপোনাৰ আমাৰ এই ওচৰতে এইটো কাম আপুনি ল'লেই মানে পানীটো কাম ঠিক আছে দিয়ক লগ পাই থাকিম আপোনাক আপোনালোকক দেখাই আছোঁ এইটো মানে পিয়াৰ মহাবাদ চাওক পিয়াৰ মহাবাদ কিদৰে হৈ আছে আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো ইমান মৰম দিছে আপোনালোকে ভাল লাগিছে তো আমাৰ তেজপুৰৰ ল'ৰা ছোৱালী সকলো যিমান আছে ইয়াত আপোনালোকে এবাৰ বায়'ডাটা দি চাব পাৰে নহ'লে মোক কণ্টেক্ট কৰিব পাৰে আমাৰ ইয়াত বহুত ভেকেঞ্চি আছে মানে ভেকেঞ্চি আমি ল'ম এতিয়া তো গাইজ আপোনালোকে যোনে চাই আছে প্লিজ মোক কণ্টেক্ট কৰিব পাৰে কাৰণ আমাৰ বাৰত লাগিব ৰেষ্টুৰেণ্টত লাগিব ৰুম ছাৰ্ভিচৰ কাৰণে লাগিব ফ্ৰণ্ট অফিচৰ কাৰণে লাগিব কিটচেনৰ হেল্পাৰ লাগিব ইউটিলিটি লাগিব গাৰ্ডেনৰ লাগিব সকলোবোৰতে আমাক লাগিব মানুহ চ' থেংক ইউ গাইজ আপোনালোকে চাই থকাৰ বাবে